মনু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি ঘৰতে আছোঁ। গা পা ধুই এতিয়া অলপ ৰ'দ পোৱাই আছোঁ। আগৰ ভিডিঅ'বিলাকত আপোনালোকে মোক বহুত মৰম দিছে। আশা কৰোঁ আগলৈকেও এনেকৈ মৰম দি যাব। কিছুমান সৰু বস্তু দেখাম আজি। আপোনালোকে ভিডিঅ'টি চাই ভাল পাব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টি চাব শেষলৈকে। কলিমা কি কৰি আছা? কিবা খাব পাম বুলি মোৰ ফালে চাই আছা হয় নাই? হা? ইয়াত মানে মাটি দিছিলে, মাটি নিনি এইখিনি আছে। ঘৰৰ পিছফালে পুখুৰী এটা আছে। পুখুৰীটো পুতিবৰ কাৰণে মাটি পেলাইছিলে। আধা পোতা হ'ল আৰু মাটি লাগিব। এজনীও আহিছে। আহ এজনী মাক, এজনী জীয়েক। এইটো আমাৰ ছাগলী ঘৰ। আমাৰ ছাগলী সেনেকৈ দেউতাই চাং পাতি দিছে। সেনেকৈ চাঙত থাকে আৰু তলত থাকিলে মানে ছাগলী বেমাৰ হয়। আপোনালোকৰ ঘৰত যদি ছাগলী আছে, যদি তলত থয় তেনেকৈ নথ'ব, কাৰণ ছাগলী বেমাৰ হয়। এনেকৈ ওপৰত থ'লে মানে সিহঁতে মাটিৰ ঠাণ্ডা হাৱাটো নাপায়, তেতিয়া মানে একো বেমাৰো নহয়। এইটো এটা আমাৰ বৰমাহঁতৰ পুখুৰী, আমাৰ ঘৰৰ পিছফালে আছে। এইটো ডাঙৰ আছে পুখুৰীটো। ইয়াত এনেকৈ চাং পাতি দিছে, কাপোৰ চাপোৰ ধুব পাৰি। এডাল বগৰী। এইখন চাং ভাইটিহঁতে বনাইছে। স্কুল বন্ধ থাকিলে ইয়াৰ ওপৰত উঠি থাকে ইহঁতে। ৰাতি বেছি ভাল লাগে, লাইট চাইট জ্বলাই দিয়ে, গান চান বজাই। এইটো বিহু একবাৰ নাচিবি। মজা মজা এইটো আমাৰ ভিনদেউ। আজি বান্দৰ হৈছে ভিনদেউৱে। চাঙত উঠি আছে। নাচিবৰ কাৰণে চাঙত উঠিছে। এইটো ৰাস্তাটো পাৰ হয় এনেকে। এইটো পুখুৰী। এইটো আমাৰ ৰাজহুৱা পুখুৰী। এইটো গোটেই গাঁওখনৰ মিলি এইটো পুখুৰী। এইটো আমাৰ চকটো। সেইটো ৰাসৰ পেণ্ডেল ভঙাই নাই। এইকেইটা পানীলাও দুয়োটা লগ লাগি আছে একেবাৰে। কেইটা হাঁহ ভাল লাগে ন এনেকে। এডাল বগৰী বৰমাহঁতৰ। মই বৰ্তমান বৰমাহঁতৰ ঘৰ পালোহি ভিডিঅ' কৰি। গতিকে ভিডিঅ'টোৱে যিমানখিনি আছিলে, চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।